নমস্কাৰ বন্ধুসকল, সম্পূৰ্ণ ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনাক জনাওঁ যে নতুন ভিডিঅ'লৈ স্বাগতম। আপুনি চাবলৈ আৰম্ভ কৰিছে ষ্টাৰ টিউব আছাম। ষ্টাৰ টিউব আছামৰ এই ভিডিঅ'টোত আপোনালোকে জানিব বেহাৰবাৰী আউটপোষ্টৰ পিকনিকৰ বিষয়ে কিছু কথা। যদিহে আপুনি বেহাৰবাৰী আউটপোষ্টক লৈ ইণ্টাৰেষ্ট নহয়, এই ভিডিঅ'টো ইমানতে স্কিপ কৰিব পাৰে। আপোনালোকে নিশ্চয় জানে বেহাৰবাৰী আউটপোষ্টে ইতিমধ্যে ২৫৫০টা এপিছড অতিক্ৰম কৰিছে। সেয়েহে এই চিৰিয়েলখনৰ প্ৰতিজন কলা কৌশলী তথা অভিনেতা অভিনেত্ৰী এটি পৰিয়ালৰ দৰে থাকিবলৈ লৈছে। সকলোৰে সম্পৰ্ক এটি পৰিয়ালৰ দৰে বুলি আপোনালোকে নিশ্চয় গম পায়। আৰু প্ৰতি বছৰে সেই পৰিয়ালটোৱে জানুৱাৰী মাহত যায় পিকনিক খাবলৈ। সকলোৱে মিলিজুলি এটি বনভোজ খায়। উইনবেলিৰ দৰে এই বিলো বেহাৰবাৰী আউটপোষ্টৰ সকলো কলা কৌশলী অভিনেতা অভিনেত্ৰী ডিৰেক্টৰ ইত্যাদি সকলোৱে এই বনভোজটোলৈ গৈছে। আপোনালোকক দেখুৱাম তাৰ ভিডিঅ'। এইবাৰ পিকনিকত আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখিবলৈ পাইছে এই চিৰিয়েলখনৰ পৰিচালক মনোজ শইকীয়া, লগত আছে জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকল। চৰিত্ৰৰে মই নামবোৰ কৈ গৈছোঁ: কে, মোহন, SI ছাৰ, গাৰ্গ, সুস্মিতা, এডভকেট মেডাম, কমলৰ ঘনীয়েক নাৰ্ছ বাইদেউ, মণিবৌ ইত্যাদি। তেওঁলোকে পিকনিকত এনেদৰে ফূৰ্তি কৰা দেখা যায়। বলকচোন আমি ফূৰ্তি কৰা কিছু ভিডিঅ' চাই লওঁ।